vidya living school আৰু তাত মানে আমাৰ হলৰ এডমিশন দি আছো আমি আজি গৈ আছোঁ ধেমাজি এখন খুব ধুনীয়া ঠাই সুবাহিলে আৰু তাত এখন খুব ধুনীয়া স্কুল আছে আমাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ এখন সপোনৰ স্কুল vidya লিভিং স্কুল আৰু আমি বৰ্তমান এইখিনি বুটিকুৰ দলং পাইছোঁহি এইখিনি বুটিকুৰ বুলি কয় মাছখোৱাৰ পৰা আমি গৈ আছোঁ ধেমাজিলৈ তো মাছখোৱাটো ধেমাজি ৰোড এইটো আমি আহি ধেমাজি টাউন পালোহি আৰু গুগলত দেখুওৱা মতে এতিয়াও প্ৰায় 21 কিলোমিটাৰ আৰু যাব লাগিব মানে মৰিধল কলেজ পাৰ হৈ পিনে সোমাব লাগিব সুবাহিত গতিকে বলক ক'তনো কি আছে আমি আপুনিও চাব আমাৰ লগৰ দুখন বাইক গৈ আছে আগত আৰু আছে আমাৰ মটো আছে তেনেকৈ আছে আমাৰ বছ আছে তেলৰ দাম বঢ়াৰ বাবে আমি দুখন বাইক তিনিখন বাইকতে আমি 8টা ল'ৰা আহিবলগীয়া হৈছে আৰু কৰোণা আমি মেইনটেইন কৰিছোঁ ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ বাইকৰ মাজত তাৰ কনফিউজন হৈছে কোনফালে যাম একো ভাবি পোৱা নাই কৈ দি নে এফালে ৰাস্তা কৈ দি কনফিউজন We have to go. পানী হাতী ৰাস্তা কনফিউজন হৈছিলে এতিয়া বৰ্তমান সেই কনফিউজন দূৰ হ'ল আমি গৈ আছো উঠিছো উঠি গলো এই দিছে দেখিছে কিমান ধুনীয়া পৰিৱেশ এইপিনে আমাৰ জালত মাছ ধৰা পৰিৱেশ পানী বৈ আছে পাহাৰৰ পৰা আহিছে পানী সেউজীয়া চাৰিওফালে লিভিং স্কুলত গৈ আছো আমি বৰ্তমান আমি পামগে এতিয়া অকণমান বাকী আছে আমি অকণমান পাৰ হৈ যোৱাৰ লগে লগে আমি গৈ পাই যামগে আৰু আমি vidya লিভিং স্কুল পাওঁ অৱস্থাত স্কুললৈ এইফালেদি সোমাই যায় আৰু সেই পাহাৰৰ ওপৰত আছে স্কুলখন খুব এটা ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া আৰু এইখনেই হ'ল সেইখন vidya লিভিং স্কুল খুব এটা ধুনীয়া পৰিৱেশ ৱাও কি বিউটিফুল কি বঢ়িয়া স্নেহ দেখো এয়া আমি আহিছো আমি সুবাহি vidya লিভিং স্কুলত আছো আৰু তাৰ কাষতে এখন ধুনীয়া কি বুলি কওঁ আমাৰ নদী আছে কি ফেণ্টাষ্টিক আমাৰ vidya লিভিং স্কুলৰ আমাৰ পাছফালে থকা এখন নদী নামটো নাজানো ঠিক কি বুলি কয় চাওক না পৰিৱেশ নাজাৰা দেখো কুলুকে চব বৈ আহিছে দেখো মই বাকী পাৰ্টনাৰ তাত আছে বেছি এনজয় কৰিব গ'লে এনেকুৱা সৰু ল'ৰাটো আহিছে আমাৰ ঘৰৰ ওচৰৰে ল'ৰা হৈ গ'ল বেচাটো কি হ'ব উপায় নাই আৰু এতিয়া এই দিদিলে ন গোটেই একো নাই টেনশ্যন নল'বা ভিডিঅ' উঠি আছা ৰাম ইয়ে দেখো না নাজাৰা দেখো সেইপিনে নেতা পৰিবা চাওক না কিমান মজা পৰিৱেশ আমাৰ সুবাহি কাষতে vidya লিভিং স্কুলৰ কাষতে আছে এই আমাৰ নিপম দা পেটত আপোনাৰ মাত শুনক না ইয়াৰ যোনটো চাউণ্ড কি বঢ়িয়া অ' মাই গড what a view আমি এতিয়া এটা ইয়াত গা ধুই থকা ল'ৰাটামান পাইছো সিহঁতক উঠাবৰ কাৰণে আমি বহুত কষ্ট কৰি আহিছো এতিয়ালৈকে কি নাজাৰা হে ইয়াতো বহুত ধুনীয়া স্নেহী আছে আৰু এইকেইটা আহি আছে লগত তো মই বাৰু কেমেৰামেন তো গৈ আছো কি হয় দেখা যাওক দেখো চাওক না গাইজ কিমান ধুনীয়া এটা পৰিৱেশ
আমি বিদ্যাধৰ লিভিং স্কুলৰ পাছফালে এনেকুৱা এটা নাজাৰা আছে, বৰ ধুনীয়া লাগিছে। ভাইটেল গা ধুইছা ন? এনে অলপ হাত ধুই দিয়া আমাক দেখাই পিনে। এইটো নামটো কি নদীখনৰ? হা হা কি? বালেশ্বৰী নদী। বালেশ্বৰী নদী বৰ্তমান আমাৰ পোৱালি কেইটামানে গা ধুই আছে বা নকৰিবা গাদাই নকৰিবা এইবিলাক। কিয় মানে তুমি মানে মানি পাইছো কিয় চুপ ক'ব বিচাৰিছা? ইমান বৰ ধুনীয়াকৈ গা ধুই আছে আৰু পৰিৱেশটো বৰ ধুনীয়া মানে একদম চাওক না, কাষতে আমাৰ অৰুণাচলখন লাগি আছে আৰু এইখনক আমাৰ বালিচৰী বুলি কয় পোৱালিকেইটা কোৱা মতে নদীখন নাম। ত' ইয়াৰ পৰা বৰ ধুনীয়াকৈ এটা কুলু কুলু শব্দ হৈ আহিছে। অৰুণাচলৰ কাষতে অৰুণাচল এইটো। নদীখনৰনো আগতনো কেনেকুৱা পৰিৱেশ আছে তাকে চাবলৈ বুলি গৈ আছোঁ আগলৈ। কেনেকুৱা লাগিছে? ইয়াতে এনজয় কৰিবলৈ আহিব ৰাইজ। অলপ চলপ প্ৰাকৃতিক পৰিৱেশৰ মাজত যদি এনজয় কৰিবলৈ বিচাৰে সুবাহি বিদ্যাধৰ লিভিং স্কুলৰ পাছলৈ আহি যাব পাৰে আপোনালোকে। বৰ ধুনীয়া এটা লোকেশ্যন এইটো। আহিলে কিন্তু গুচি যাব। গড়ি গ'ল। Guys, sound. আমাৰ ইউটিউবাৰ ফেন এদাই ধ্বংস। বহুত ঘূৰিলোঁ, ত' গতিকে ভাগৰ বহুত লাগিছে। স্কুলখনৰ কাষতে এটা ঘৰ আছে মানে বাঁহৰ বনোৱা, ওপৰত টকৌ পাতে দি বনাই থোৱা আছে। খুব এটা ধুনীয়া মানে ভাল আৰু ঠাণ্ডা বতাহ মাৰে, তাতে অলপ জীয়াই লওঁ। আপোনালোকৰ পৰিৱেশটোৰ কথা কি ক'ম, ভাষাৰে বুজাবই নোৱাৰি। ইমান ধুনীয়া এটা মজা পৰিৱেশ। পাহাৰৰ ওপৰত স্কুলখন আছে, কাষতে সেই নদীখন বৈ গৈছে, গোটেই গছ গছনি, চৰাই চিৰিকটিৰ মাত, মানে আপুনি যদি একবাৰ যায় ঘূৰি আহিবলৈ মন নাযাব। ত' ইমানতে সামৰিছোঁ, বেলেগ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিছে আজিলৈ বাই বাই।